Hi guys, welcome back to my channel. I hope সকলো ভালে আছে আৰু বহুদিন পিছত ভিডিও ষ্টাৰ্ট দিছো এক্সামৰ কাৰণে ভিডিও দিব পৰা নাই বহুদিন গতিকে এতিয়া এক্সাম শেষ আৰু মই আহিছো ঘৰলে আৰু আজি যাম আমি এখন সভা চাবলৈ মানে মেলা এখন চাবলৈ যাম গতিকে কোৰ মেলা হয় কি মেলা হয় সম্পূৰ্ণ ভিডিওটো শেষলৈ চাই থাকিব আহি আমি মেলাখন পাই গলো আৰু এতিয়া গাড়ীখন পাৰ্ক কৰি থম দেউতাৰ বন্ধু এগৰাকীৰ ঘৰত আৰু এতিয়া আমি দিনতে আহিছো আসলে মেলাখন চাবলৈ কাৰণ মেলাত বহুত মানুহ হয় আৰু মানুহৰ ভিৰত গোটেইখিনি এক্সপ্লোৰ কৰা ইমান ইজি নহ'ব গতিকে আমি বহুত সোনকালে আহিছো দিন দুপৰীয়া আৰু এয়া হৈছে মন্দিৰটো মাখিবাহা হৰি মন্দিৰ ইয়াতে শিৱৰাত্ৰিৰ পিছৰ দিনাখনৰ পৰা 11, 12, 15 ইমান এনেকা দিন ধৰি এই মেলাখন হয় এইবাৰো বহুত দিন ইয়াৰ দীঘলীয়া কাৰ্যসূচী এটাৰে এই মেলাখন হৈছে আৰু মই সবতকৈ শেষৰ দিনটোত আহিছোঁ কাৰণ মোৰ এক্সাম চলি আছিলে আৰু এক্সাম শেষ হোৱাৰ লগে লগে মই আহিছোঁ ফাইনেলি মই এই সভাখনৰ লাষ্ট দিনটোলৈ যে আহিব পাৰিছোঁ তাৰ কাৰণে বহুত হেপী এই মেলাখনৰ লগত আমি বহু বছৰ আগৰ পৰাই জড়িত দেউতাৰ এই মেডিকেলখনত চাকৰি কৰিবলৈ বৰ্তমান 22 বছৰ ৰানিং আৰু এই 22 বছৰত আমি এনেকুৱা এটা বছৰ নাই য'ত আমি অহা নাই প্ৰতি বছৰে এই মেলাখন চাবলৈ আহোঁ যিহেতু এতিয়া মোৰ ইউটিউব চেনেলটো আছে গতিকে আপোনালোকৰ লগতে এই মেলাখন দেখুৱাই দিছোঁ বহুত বেছি ডাঙৰ মেলা হয় আৰু সঁচাকৈ আহি ভাল লাগে আৰু ইয়াৰ গলিবোৰ ডিফাৰেণ্ট হয় এয়া চাওক আমি পোনপ্ৰথমতে এইটো গলিত সোমাইছোঁ এইটো হৈছে তাঁতশালৰ গলি হয় এই গলিটোত আপোনালোকে অকল তাঁতশালৰ সামগ্ৰীখিনি মহিলাসকলে বিচাৰে তাঁতশালৰ সামগ্ৰীখিনি পাব আৰু নেক্সট গলিটো হৈছে বেলেগ এটা গলি গতিকে এনেদৰে গলিবোৰ ডিফাৰেণ্ট কৰি ভগোৱা হৈছে আৰু এই গলিটোৰ পিছফালে আছে ইয়াৰ লোহাৰ সামগ্ৰীখিনি ইয়াৰ লোহাৰ সামগ্ৰী দা কুটাৰ সকলো পোৱা যায় গতিকে এইটো হৈছে লোহাৰ লাইন পথটো তাৰপিছত নেক্সট পথটোত আছে আপোনালোকে কিছুমান সামগ্ৰী যিবোৰ আপোনালোকে বহুত কম প্ৰাইজতে কিনিব পাৰে চ' এনেদৰে ফুটপাথ আছে আৰু তাৰে পিছফালে আছে ষ্টেচনাৰী এটা গলি গতিকে এই গলিটোত আপোনালোকে ষ্টেচনাৰী সামগ্ৰীবোৰ কিনিব পাৰে ইয়াত ডিফাৰেণ্ট গলি আছে মই আগতেও কৈছোঁ এয়া হৈছে হোটেল এটাৰ গলি গতিকে ইয়াত হোটেলবোৰ আছে আৰু নেক্সট গলিটো যদি আপোনালোকে মন কৰে গোটেই ভালদৰে মন কৰক সকলোফালে চেণ্ডেল আচলতে এই গোটেই গলিটো চেণ্ডেলৰ গলি হয় ইয়াৰ শেষলৈকে আপুনি যিমান দূৰ দেখিছে গোটেই আপোনালোকৰ চেণ্ডেলৰ গলি হয় আৰু ইয়াৰ চেণ্ডেলবোৰো বহুত ভাল কোৱালিটিৰে হয় আপোনালোকে যিমানটো প্ৰাইজৰ পৰা বিচাৰে তেনেকুৱা ধৰণৰ চেণ্ডেলেই ইয়াত পাব লগতে ইয়াত বিভিন্ন ধৰণৰ কাপোৰৰ গলিৰ পৰা আদি কৰি বিভিন্ন গলি আছে আচলতে ইয়াৰ গলিবোৰক পথ হিচাপে নামকৰণ কৰা হৈছে লাইক কেতেকী পথ নাহৰ পথ তগৰ পথ এনেকৈ ফুলৰ নামেৰে হওক বা কিবা বেলেগ নামেৰে ইয়াৰ পথবোৰ নামকৰণ কৰিছে আৰু এক্সামৰ কেইদিন অকণমান মোৰ গাটো ভাল নাছিলে আচলতে গলৰ কিবাকিবি বেমাৰ হৈছিলে জ্বৰো উঠিছিলে মাজতে গতিকে মাতটো অকণমান ভাগি যাই আছে আপোনালোকে মন কৰিছেই চাগে বাৰু যি নহওক এতিয়া সভা আহিছোঁ এক্সামৰ পিছত বহুত আনন্দিত যে এক্সাম খতম হোৱাৰ লগে ৰিলেক্সেশ্যন হিচাপে মই সভাখন পাইছোঁ চাবলৈ বহুত ভাল লাগিছে তেনেহ'লে ব'লক আৰু বেলেগ গলিবোৰ আমি এক্সপ্ল'ৰ কৰোঁ আৰু এয়া চাওক ইমান ধুনীয়া বস্তুবোৰ আহিছে ঘৰ সজাবলৈ হোম ডেকৰ আইটেমবোৰো ইয়াত পায় গতিকে ভাল লাগিছে আৰু এয়া ফোন কঁকালত মৰা বেল চশমা এইবোৰ বেগৰ দোকান এইবোৰ গতিকে বহুত কম প্ৰাইজতে পায় আৰু এয়া চাওক আমাৰ দেউতাৰ বৰ চখ এইবোৰ পুতলা চোৱাৰ মোৰ কাৰণে পুতলা চাই আছিলে আৰু এনেদৰে আমি গোটেই মেলাখন চালোঁ আৰু ইয়াত মীনা বজাৰো আহিছে যদি সময় হয় মীনা বজাৰৰ ফালেও যাম কিন্তু মাহঁতৰ যিটোহে বাজেট ইটো কিনো সিটো কিনো গতিকে চাওঁ কিমান দূৰ যাব পাৰোঁ কিমানখিনি কিনিব পাৰোঁ আৰু কাষতে দেখিছে এইফালে এইখন কাঁহ পিতলৰ এই গলিটো গতিকে এই গলিটোৰ ফালেও যাম কিন্তু তাৰ আগতে আমি যাম বাণিজ্য মেলা বেলেগ দোকানৰ তুলনাত অকণমান বাণিজ্য মেলাৰ দামটো অকণমান বেছি মানে ইমানো বেছি নহয় আৰু ৰিজনেবল প্ৰাইজতে এই বস্তুবোৰ পোৱা যায় মাত্ৰ এইখিনি অকণমান বেলেগকৈ থাকে তো এতিয়া আমি আহিছোঁ বাণিজ্য মেলা আৰু বাণিজ্য মেলাৰ বস্তুখিনিও বহুত ভাল হয় কম প্ৰাইজতে পোৱা যায় আৰু মোৰ ঘৰত খুৰাহঁতৰ মামাহঁতৰ ভণ্টি এইবোৰতো দেখিয়ে থাকে আপোনালোকে মোৰ ভিডিঅ'ত গতিকে সিহঁতৰ কাৰণেও কিবা এটা কিনিব লাগিব নহয় জানো সেইকাৰণে মাহঁতে সিহঁতৰ কাৰণে কিনিব গৈছে আৰু মই আপোনালোকক ভিডিঅ' কৰি দেখাই আছোঁ আপোনালোকক বাৰে কৈয়ে আছোঁ এই মেলাখনত যি বিচাৰে আপোনালোকে সকলো পাব ঘৰৰ আচবাবৰ পৰা আৰম্ভ কৰি পাকঘৰৰ সকলো বস্তুৰ পৰা আৰম্ভ কৰি
যি বিচাৰে সকলো ইয়াত পোৱা যায় কাপোৰ কানিৰ মাত্ৰ ইয়াত অকণমান পইচাৰ কথা আৰু পইচা মানে কি ইমানো দাম নহয় ৰিজনেবল প্ৰাইজতেই পোৱা যায় আৰু ইমান ধুনীয়া পুতলাটো দেখি মই ভিডিঅ' নকৰাকৈ থাকিব নোৱাৰিলোঁ গতিকে ইয়াকো কেপচাৰ কৰি লৈ আহিছোঁ আৰু এতিয়া আমি আহিছোঁ কাঁহ পিতলৰ দোকানকেইটাৰ ফালে এইখন বহুত ডাঙৰ ভঁৰাল হয় আৰু আচলতে ইয়াৰ প্ৰাইচবোৰ ওজন চিষ্টেমত কৰে গতিকে আপোনালোকে ল'ব পাৰে ভাল হয় যাক যিটো লাগে আমাৰ মাহঁতক লগা আছিলে কিবা কলহ গতিকে আমি শেষৰ দিনাখনে গৈছোঁ মাহঁতে কলহ বিচাৰিয়ে পোৱা নাই এতিয়া ভালকৈ তো সিহঁতক বহুতটা লাগে কিবা মহিলা গোটৰ হয় আৰু সিহঁতে চাই থকা সময়নি আপোনালোকক মই এইটো চাইড দেখাই দিছোঁ গতিকে এয়া হৈছে কাঁহ পিতলৰ দোকানবোৰ আৰু এয়া ঢালাইৰ বস্তুবোৰ পোৱা যায় ইয়াত ঢালাইৰ বস্তু আছে কেৰাহীৰ পৰা আদি কৰি টৌ চৌ সকলো ইয়াত পোৱা যায় গতিকে বহুত ধুনীয়া হয় বস্তুবোৰৰ পৰা কোৱালিটিবোৰ আৰু আমি ইয়াৰ পৰা কিবা কিনিছোঁ আৰু ইয়াৰ নেক্সট গলিটোৱে আছে বাকচৰ গলি মই দেখাই দিছোঁ পিছফালে আহি কিনে তো ইয়াৰ গলিটো হৈছে বাকচৰ গলি ইয়াতো আপোনালোকে যেনেকুৱা ধৰণৰ বাকচ বিচাৰে সেনেকুৱা ধৰণৰ মই কৈয়ে আছোঁ বাৰে বাৰে যে ইয়াৰ গলিবোৰ ডিফাৰেণ্ট হয় যদি আপোনালোকে কাপোৰৰ গলিটোত সোমাই ইয়াত অকল কাপোৰেই পাব যদি আপোনালোকে বাকচৰ গলিত সোমাই বাকচ পাব যদি আপোনালোকে কাঁহ পিতলৰ গলিত সোমাই কাঁহ পিতলেই পাব মুঠতে আপোনালোকে যিটো গলিত সোমাই অকল সেই বস্তুটোৱে পাব গতিকে আৰু বস্তুবোৰৰ দোকানবোৰ ডিফাৰেণ্ট হয় ন বহুত বেলেগ জেগাৰ পৰা আহি হয় গতিকে যেতিয়া এনেকৈ গলিকৈ ভগ কৰি থোৱা যে এইটো এনেকুৱা হয় সেইটো সেনেকুৱা হয় যেতিয়া এনেকৈ গলিবোৰ ডিফাৰেণ্ট ষ্টাইলত ভগোৱা থাকে তেতিয়া আমাৰ কিনিবলৈ বা আমাৰ এক্সপ্ল'ৰ কৰিবলৈ আমাৰ গ্ৰাহকসকলৰ মানে ইজি হৈ উঠে আপোনালোকক যে আমি লাষ্টৰ দিনাখন আহিছোঁ গতিকে কিছুমান সামগ্ৰী খতমেই হৈ গৈছে মাহঁতে বিচৰা কলহকেইটা নাই গতিকে এতিয়া সেইবোৰ এৰি আহিছোঁ কাপোৰৰ দোকানৰ ফালে আৰু যিহেতু দুপৰীয়াই আহিছোঁ মোৰ বহুত টোপনি লাগিছে কাৰণ এইটো সময়ত এক্সামতে মানে খুব শুইছিলোঁ সেইটো কাৰণে এক কাপ কফি খাই লৈছোঁ আৰু এইফালে মাহঁতে কিনি আছে গামোচাৰ পৰা আদি কৰি কিবা কিবি কাৰণ বহুত কম প্ৰাইজতে পায় ন গতিকে আহিয়ে আছে আগত বিহু কাপোৰ লাগিবই বিহুৱান দিবলৈ গতিকে কম প্ৰাইজতে পাইছে গতিকে এতিয়াই মাহঁতে চান্স পাই উঠাই দিছে গোটেইখিনি আৰু মই এনেকৈ ঘূৰি আপোনালোকক দেখাই আছোঁ মাহঁতে কিবা কিবি কিনি আছে আৰু কৈছোঁৱে ইয়াৰ পদবোৰৰ নাম এনেকৈ ডিফাৰেণ্টকৈ থাকে দেখিছে আপোনালোকে তো এয়াই হৈছে মেলাখন আৰু লাহে মানুহবোৰ ভৰ্তি হৈ আহিছে কাৰণ এতিয়া অলম'ষ্ট 4:30-5টামান বাজিছে গতিকে মানুহবোৰ ভৰ্তি হৈ গৈছে মানে আগৰ তুলনাত আমি যেতিয়া আহিছিলোঁ মোটামুটি 2টামান বজাত আহিছিলোঁ তেতিয়া অকণমান মানুহ কম আছিলে কিন্তু এতিয়া বহুত মানুহ আৰু এতিয়া নাজানো ইমান কি চখ হৈছে ইমান ফুল ভাল পোৱা হৈছোঁ গছ ইমান ভাল পোৱা হৈছোঁ গতিকে গছ নিনিয়াকৈ থাকিব নোৱাৰিলোঁ আৰু এয়া ঘৰৰ হোম ডেকৰ কৰিবলৈ মানে ঘৰতে ৰাখিবলৈ এনেকৈ গছ কিনিছোঁ আৰু এয়া মোৰ ফেভৰেট গছডাল লৈছোঁ আৰু এইফালে আৰু কিবা কিবি গছ ল'ম মাহঁতৰো কিবা কিবি ভাল গছ ল'ব মন গৈ আছে কিন্তু মেইন কথা হৈছে দেউতা আৰু মাৰ কদ্দে জ্বালা মানে ভোট জলকীয়া বুলি ক'লে আপোনালোকে বুজি পাব তো ভোট জলকীয়াৰ গছটো সিহঁতৰ কাৰণে মেইন বৰ্তমান তো সিহঁতে সেয়া কিনিছে আৰু এয়া এতিয়া এইফালে দেখাই দিছোঁ গধূলিৰ যিটো হৰি মন্দিৰটো মাখিবাহাৰ হৰি মন্দিৰটো এবাৰ দেখাই দিছোঁ গধূলিৰ আৰু চাওক এতিয়া ইমান বেছি মানুহ হৈ গৈছে কাৰণ যেতিয়া আন্ধাৰ হৈ আছে বহুত মানুহ আৰু কিবা কিবি কিনিব লগা আছে গছ-গছনিখিনি কিনি আহিলোঁ আকৌ কিনিম বুলিকৈ আৰু এতিয়া কিনি আছোঁ আৰু এইফালে কিতাপৰ দোকানো আছে তো গতিকে কিতাপৰ দোকানতে এবাৰ সোমাইছোঁ কিবা দুই এবিধ লগা আছিলে সেইখিনি লৈ লৈছোঁ কাৰণ যেতিয়া অকণমান অফাৰত পোৱা যায় গতিকে সেইটো কাৰণে এতিয়াই কিনি লৈছোঁ আৰু এনেদৰে এতিয়া মানুহ বহুত ভৰ্তি হৈছে আৰু ছাফ'কেশ্যন বেছি হৈছে কৰোণাৰ টাইম বেছি মানুহ হোৱালৈকে থাকিবও নোৱাৰোঁ গতিকে আহি যাবৰ বেছি সময় নাই আৰু আমি যামগৈ আৰু যিহেতু পূজা কমিটিৰ আগৰ পৰাই জড়িত গতিকে পূজা কমিটিৰ মানুহখিনিৰ লগতো ভালদৰে চিনাকি তেখেতসকলে আমাক মাতি আনি একাপকৈ চাহ খোৱালে আৰু চাহ পানী খাই আমি তাৰ পৰা ওলাই আহিলোঁ আৰু ইয়াতে থৈ গৈছিলোঁ আমি ফুলখিনি গতিকে আমাৰ ফুলখিনি আমাৰ গছকেইডাল আমি লৈ ল'লোঁ এতিয়া আমি যাওঁ আৰু সভা শেষ আমাৰ কাৰণে কিন্তু মোৰ আৰু কিবা কিবি লগা আছে গতিকে এতিয়া এখন বেলেগ স্থায়ী দোকানত যাম
আৰু এইখন হৈছে ডিপ লিপ দোকানখন হৈছে আমাৰ সঞ্জীৱ খুৰাৰ আৰু ইয়াত সকলো ধৰণৰ মিঠাইৰ পৰা সকলো ধৰণৰ ষ্টেচনাৰী সামগ্ৰী ইয়াত পোৱা যায় ঘৰুৱা সামগ্ৰীবোৰো পোৱা যায় গতিকে ইয়াত আহিছোঁ কিবা কিবি লগা আছে সৰুৰে পৰা যিমানখিনি বস্তু আজিলৈকে ব্যৱহাৰ কৰিছোঁ বেছিভাগ ইয়াৰ পৰাই লৈ যাওঁ আৰু ইয়াত আহিলে মানে মাখিবাহাত আহিলে ইয়াত নোসোমোৱাকৈ কেতিয়াও নাথাকোঁ এতিয়া আন্ধাৰ হ'ল ভিডিঅ'টো শেষ কৰিবৰ হ'ল আৰু কিবা কিবি দেখাম বুলি ভাবিছিলোঁ কিন্তু সময়ৰ অভাৱৰ কাৰণে দেখুওৱা নহ'ল ফাৰ্নিচাৰৰ ফালে যোৱাই নহ'ল আৰু এইয়া ওপৰৰ ফালে দেখিব আপোনালোকে চকৰি আছিলে মানে এইফালে মীনা বজাৰ আছিলে সেইফালেও যোৱা নহ'লেই গতিকে ইয়াতে ভিডিঅ'টো শেষ কৰিবলগীয়া হ'ল যদি ভিডিঅ'টো চাই ভাল লাগিছে তেনেহ'লে প্লিজ লাইক কৰিব কমেণ্ট কৰিব আৰু ভিডিঅ'টো শ্বেয়াৰ কৰিবলৈ নাপাহৰিব